সো আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি বুলি নকওঁ দাদা এজন যিজনক মই মানে 10 বছৰৰ পৰা চিনি পাওঁ কিন্তু লগ পাইছোঁ আজি প্ৰথম আৰু প্লেনটো তেৱে কৰিলে নতুনকৈ গাড়ী এখন লৈছে ফুৰাত বিৰা হেঁপাহ মানে এতিয়া ক'ত ফুৰাবলৈ নিয়ে ক'ত কি কৰিবলৈ নিয়ে আজি গাড়ী পাৰ্টিটো হ'ব নেকি এতিয়ালৈ হৈ যাব আজি গাড়ী পাৰ্টিটো হ'ব আৰু ক'ত ফুৰিবলৈ যাওঁ আজি আমি প্লেন কৰিম এই বঢ়িয়া জেগা এটাত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ লগত শিৱসাগৰ টাউনৰ ফালৰ পৰা আপোনালোক যদি যোৰহাটৰ দিশে আহে এটি ৰোডেৰে তেতিয়াহ'লে প্ৰায় 5 কিলোমিটাৰমান টাউনৰ পৰা অহাৰ পাছতেই লেফ্ট হেণ্ড ছাইডত এইখন ৰুদ্ৰসিংহ ৰিজৰ্টৰ এনেকুৱা এখন ফলক দেখিবলৈ পাব এই ৰঙা ফলকখন আৰু সন্মুখৰ সেই ৰাস্তাটো গৈছে আমি যোৰহাট পামগৈ যদি পোনে যাওঁ আৰু এই ৰাস্তাটোৰে যদি আমি এতিয়া সোমাই যাওঁ তেতিয়াই আমি গৈ পাম আমাৰ ডেষ্টিনেশ্যনটো যিডোখৰ জেগা আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ সেই জেগাখিনি পোৱা যায় এই কাষৰ বাওঁফালৰ ৰাস্তাটোৰে সোমাই গ'লে এই ৰাস্তাটোৰে প্ৰায় 200 মিটাৰমান সোমাই গ'লেই আপোনালোকে সন্মুখত দেখিবলৈ পাব এটা বৃহৎ পুখুৰী আৰু এই পুখুৰীটোক জনা যায় নপুখুৰী নামেৰে এইটো হ'ল আহোম স্বৰ্গদেউসকলৰ দিনৰ এটা অন্যতম পুখুৰী আৰু এই ঠাইখিনিক জনা যায় ৰুদ্ৰসাগৰ নামেৰে আৰু এই ঠাইখিনিক মই দ্বিতীয় সাগৰ বুলি কোৱাৰ কাৰণ এইটো যে আমি যদি নামনি অসমৰ ফালৰ পৰা বা যোৰহাটৰ দিশৰ পৰা শিৱসাগৰলৈ আহোঁ তেতিয়াহ'লে প্ৰথমতে পোৱা যায় গৌৰীসাগৰ আৰু তাৰ পাছতেই পোৱা যায় এইখন ৰুদ্ৰসাগৰ পুখুৰীটোৰ পাৰত শিৱসাগৰৰ প্ৰায় আটাইকেইটা পুখুৰীৰ পাৰত থকাৰ দৰেই আছে এইটো এটা শিৱদৌল যাক কোৱা হয় ৰুদ্ৰসাগৰ দৌল ইয়াত থকা ফলকখনৰ পৰা জানিবলৈ পোৱা মতে এই দৌলটোৰ কাম আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰু শেষ হৈছিল স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত সো ইয়াত ওচৰত এইটো এটা মই গণেশৰ প্ৰতিমূৰ্তি দেখিবলৈ পাইছোঁ যিটো ক্ষয় গৈছে হয়তো চাফা কৰোঁতে ইয়াক মানে সংৰক্ষণ কৰিবলৈ বিচাৰোঁতে সংৰক্ষণে ওলোটাহে কিবা এটা হৈছেগৈ কৈ আৰু এফালে এইটো এটা ঘণ্টা এটা আছে এইটো কেতিয়াৰ নাজানো এইটো পিছত লগোৱা চাগে তেতিয়াৰ দিনৰ নিশ্চয় নহয় ভিতৰত পূজা পাতল নিশ্চয় কৰা হয় কিন্তু বহুত বেছি অন্ধকাৰ সাপ চাপ থাকিব পাৰে গতিকে ভিতৰলৈ যোৱাৰ ৰিস্কটো মই ল'বলৈ বিচৰা নাই এতিয়া আৰু এইফালে দেখিছোঁ হনুমানৰ এটা প্ৰতিমূৰ্তি আৰু ইয়াতো একেই এইটো ক্ষয় গৈছে আৰু ইয়াতো বেল এটা লগোৱা আছে যিটো হয়তো বজোৱা হয় এতিয়াও ব্যৱহাৰ হৈ থকা যেন লাগিছে আৰু ইয়াত মই সোমাই আহি এই যিকেইখন দেৱাল দেখিছোঁ এই দেৱালকেইখন সন্মুখত থকা সেইটা বেলেগ কেইটা দৌলত মই দেখা নাই যদিও ওচৰতে থাকোঁ আচলতে ময়ো ইয়ালৈ আজি প্ৰথমবাৰ আহিছোঁ এইটো হ'ল ইয়াৰ এণ্ট্ৰি টিকেট 5 টকা কিবাকিবি ইয়াৰে হয়তো মেইনটেনেঞ্চৰ কামত ব্যৱহাৰ কৰে আৰু এৰিয়াটো বহুত ডাঙৰ এই দৌলটোৰ যিটো মই এৰিয়া দেখা পাইছোঁ এতিয়া ইয়াৰ যিটো এৰিয়া দেখা পাইছোঁ এই এৰিয়াটো যথেষ্ট ডাঙৰ এতিয়া মই মাজত থিয় হৈ আছোঁ সেইফালে গেটত মই সেই তাৰ পৰা সোমাই আহিছিলোঁ আৰু এইফালে দেখিছোঁ এইফালেও বহুত দূৰলৈকে আছে এইফালে কিবাকিবি বনাই আছে এইবিলাক কিবাকিবি পৰ্যটনৰ কাৰণে হয়তো বনাই আছে এইফালে কিবাকিবি বনাই আছে দূৰলৈকে বৰ ডাঙৰ এটা এৰিয়া ইয়াতো কিছুমান বস্তু আচলতে ওচৰতে থাকিলেও চোৱা নহয় কেতিয়াবা দৌলটো যথেষ্ট ওখ এটা দৌল গতিকে শিৱসাগৰ আহিলে আপোনালোকে চাবলগীয়া এইটো এটা পৰ্যটনস্থলী শিৱসাগৰৰ ভিতৰত এইখনো এখন মানে সাগৰ পুখুৰীটোৰ পাৰত আছে ৰুদ্ৰসিংহ এথনিক ভিলেজ নামৰ এইখন আটক ধুনীয়া এখন ৰিজৰ্ট যিখন ৰিজৰ্টে দেশী বিদেশী বিভিন্ন পৰ্যটকক ইয়ালৈ এই পুখুৰীটোৰ পাৰলৈ আকৰ্ষণ কৰে ইয়াত আছে খেৰেৰে চোৱা এনেকুৱা কেঁচা ঘৰ সদৃশ কিছুমান ধুনীয়া কটেজ য'ত বহি আপুনি সুন্দৰকৈ এসাঁজ এথনিক আহাৰ উপভোগ কৰিব পাৰে তাৰোপৰি আপুনি যদি শিৱসাগৰত থাকি শিৱসাগৰখন চাম বুলি প্লেন কৰি আহে তেনেহ'লে ইয়াত আপুনি থাকিব পৰাৰ সুব্যৱস্থা ধুনীয়াকৈ কৰা আছে সো ইয়াত এনেকৈ মানে যিবিলাক লজিঙৰ ব্যৱস্থা আছে তাত আহি আমাৰ জুবিন দা আহিলেও ইয়াতে থাকে এইখন ৰিজৰ্টতে বিৰাট ভাল পায় মালিকৰ লগত ভাল সো ইয়াতে আহি থাকে আৰু দেখিছিলে চাগে আজি কেইদিনমান আগত আহিছিলে পুখুৰীত যে বৰশী বোৱা কিবাকিবি এইবিলাক নিউজত আহি আছিলে সো এই যিটো পুখুৰী দেখালোঁ এতিয়া সেই পুখুৰীটোতে তেওঁ বৰশী বাইছিলে আহি পিনি বিৰাট ভাল পায় এখন ৰিজৰ্ট আহিলে জুবিন দা ইয়াতে থাকে ডিম্পুৱে দেখুৱাইছিলে যিবিলাকে ডিম্পু ফলোৱাৰ দেখিছে চাগে অলৰেডি ডিম্পুৱে দেখাইছিলে ইয়াত আহি দাদা গাড়ীখনতো উঠিছিলে মালিক যিজন দাদা তেওঁৰ এখন জীপ আছে তো তাতো উঠা দেখিছিলোঁ ডিম্পুক এই ট্ৰিকটোৰ নাম হ'ল লাই ডিটেক্টৰ
শ্বাফলিংটো নাজানো ইমান খেলা মানুহ নহয় সেই ট্ৰিক দেখুওৱা মানুহ ট্ৰিক দেখুওৱা মানুহ তাকো কেতিয়াবা মন গ'লে 1 2 3 তিনিটা পাইল থাকিব 3 1 2 3 তো তুমি যিকোনো এটা পাইল চুজ কৰিব লাগিব ইয়াৰ ভিতৰত মই চুজ কৰিলে হ'ল এতিয়া এই তিনিটা ভিতৰত চ' মই এইটো চুজ কৰিলোঁ ওকে তাৰ তলৰ কাৰ্ডটো চাবা আৰু তাতে ৰাখিবা একেবাৰে তলৰ মই গম নাপাওঁ চ' তেওঁ সেইফালে গৈছেগৈ আৰু ইফালে চাই আছে কোনো ইয়াত চিটিং নাই মানে চ' দুইটা একেলগে দেখাই থকাটো সম্ভৱ নহয় এতিয়া মই এই পাইলটো চিলেক্ট কৰিছিলোঁ আৰু ইয়াৰ এইটো কাৰ্ডটো দেখিলে হাৰ্ট অ'কে এতিয়া তুমি খালি কাৰ্ডৰ নামবোৰ জানিব লাগিব মই তোমাক কৈ দিছোঁ কাৰ্ডৰ নামকেইটা হ'ল এইটো হ'ল স্পেডছ হাৰ্টছ ক্লাবছ ডায়মণ্ড ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড ক্লাব ডায়মণ্ড হাৰ্ট আৰু স্পেড হয় এতিয়া তোমাক মই সুধিম তোমাৰ এইটো আছিলে না পাইল পাইল সেইটো আছিলে খেলি মেলি হৈ গ'ল নহয় গোটেইখন সেইটো আছিলে সেইটোৱে কৈছিলোঁ চাই লওঁ নহ'লে তোমাৰ কাৰ্ডটো কি আছিলে হাৰ্ট 6 অফ হাৰ্টছ অ'কে SIX 6 অফ OF 6 অফ হাৰ্টছ HEARTS 6 অফ হাৰ্টছ এতিয়া মই এজিউম কৰিছোঁ মোৰ এজাম্পশ্যন হ'ল তুমি সঁচাই কৈছা ট্ৰুথ হা TRUTH তোমাৰ কাৰ্ডটো হাৰ্টছে আছিলে 6 নাছিলে জে আছিলে জেটো কি বুলি কয় নাজানো হয় হয় হৈছে ঠিকে আছে হয় না লাই ডিটেক্টৰ মজা মজা ভাল লাগিল এতিয়া ক্লেপটো মই দিব নোৱাৰিম ক্লেপটো ক্লেপ চাই পিনি ঘৰত আপোনালোকে দি দিব চ' ফাইনেলি বহুত দেৰি ৱেইট কৰাৰ পিছত এনেকুৱা এটা কেবিন আমি পালোঁ কেবিন নে কি বুলি কয় এইবিলাক কটেজ এটা য'ত বহি খাব পাৰি ওপৰত ধুনীয়াকৈ খেৰে চোৱা আছে এটা আৰু এইবিলাক যিবিলাক মানে প্লাষ্টাৰে চাগে কিন্তু তথাপিতো মানে লেপুতে এনেকুৱা ষ্টাইলত লেপিছে যাতে দেখিবলৈ মাটি নিচিনা লাগে এটা ধুনীয়া কেঁচা ঘৰত বহি খোৱা যেন লাগিব আহিব পাৰে সোৱাদ ল'বলৈ এতিয়া খানাৰ সোৱাদটো কেনেকুৱা হয় খায়ে থাকোঁ বাৰু আমি ইয়াত ভালেই হয় কাৰণেই আহিছোঁ কিন্তু কি খাওঁ দেখাম পাৰিলে যদি দেখাবলৈ মন যায় চ' এইবিলাকেই হ'ল ইয়াৰ আইটেম যথেষ্ট আছে আমি অৰ্ডাৰ দিলোঁ কি কাৰাই চিকেন আৰু ৰুটি না চাওঁ কেনেকুৱা দিয়ে কাৰাই চিকেন ইয়াত চ' ফাইনেলি আমাৰ কাৰাই চিকেন আৰু ৰুটি আহি গ'ল আজি নানৰ অভাৱ ইয়াত মানে মানুহ বহুত বেছি আছে চাগে সেইকাৰণে নাই চাগে নান আজি তো কেনেকুৱা হয় আইটেমটো খাওঁ আৰু দেখাততো ভালেই লাগিছে কালাৰ চালাৰ চাই মই বৰ জাজ কৰিব নাজানো খানাৰ কথা কেনেকুৱা পাইছা হিৰোদা বঢ়িয়া বঢ়িয়া চ' ময়ো এনেকৈ ধুনীয়াকৈ অকণমান লগাই তেওঁলোকৰ চিকেন বাটাৰ মছলাটো ভাল বুলি মই সকলোকে কৈ থাকোঁ আজি আমি কঢ়াই চিকেন খাইছোঁ আৰু এইটো বঢ়িয়া সঁচাই বঢ়িয়া এনেই কোৱা নাই কথাবোৰ এতিয়া ৰেকৰ্ড হৈ থাকিব ফেচবুক মানে সঁচাকৈ বহুত পুৰণা হৈ গ'লো আকৌ আমি ফেচবুকত মই যেতিয়া ফেচবুক প্ৰথম খুলিছিলোঁ ফেচবুকত কি কৰিব লাগে বুজিয়ে নাপাওঁ ফেচবুক জানিলোঁ ক'ৰ পৰা নিউজ লাইভত এদিন মানে ফেচবুকৰ কিবা পষ্ট এটা লৈ পিনি কিবা চৰ্চা হৈ আছিলে মানে তেতিয়া মই মানে গুগলত চাৰ্চ কৰি চালোঁ কি হয় ফেচবুকটো তাৰপিছত মই ফেচবুক একাউণ্টটো খুলিলোঁ কিন্তু খুলি বহুত দিনলৈকে মই চলাবই জনা নাছিলোঁ তাক কেনেকৈ কি কৰিব লাগে একো বুজি পোৱা নাছিলোঁ তাৰপিছত সেই ফ্ৰেণ্ড লিষ্টত অহা প্ৰথম মানুহকেইটা মানে এটা তুমিও আছিলা মানে চ' খালোঁ বলোঁ ফূৰ্তি কৰিলোঁ অলপ সময় থাকিলোঁ ইয়াতে অলপ বেছিয়ে সময় লাগিলে আজি কাৰণ ছানডে আছিলে মানুহৰ ভিৰটো বেছি চ' বেছি সময় লাগিলে অলপ আৰু আমি ডিচাইড কৰিলোঁ অলৰেডি ক'ত যাম চ' সোনকালে এটা ধুনীয়া জেগাত যাম হয় নাই দুইটা ফুৰি ভাল পোৱা মানুহ চ' ফুৰিম সেই ঠাইখিনিও বহুত ভাল পাব আপোনালোকে মোৰ বিশ্বাস আছে মজা জেগা এডোখৰত যাম আমি অতি সোনকালে আৰু সেইটো ব্লগত আকৌ আমি দুইটা লগ পাম আপোনালোকক কথা খেলি মেলি হৈ গৈছে চ' নেক্সট ব্লগটোত দুইটা একেলগে লগ পাম আজি ব্লগটো ইমানেই যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব উৎসাহ দিয়ে লাইকটোৱে বহুত আপোনালোকৰ
আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ এতিয়াই নকওঁ, যেতিয়া আপোনালোকৰ মন যাব যে শ্বেয়াৰ কৰিব পৰা হৈছে বুলি যেতিয়া ভাবিব তেতিয়া আপোনালোকে নিজে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু তেতিয়ালৈকে এটা নতুন ব্লগত লগ পোৱালৈকে হাঁহি থাকক, জীৱনটো উপভোগ কৰক। বাই বাই।